কারণ হচ্ছে দিদি পিছফালে দি কথা কয়। समझ रहे हो समझ रहे हो आप समझ रहे हो ना। বন্ধুসকল আকৌ এবাৰ আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আজি মই সেউজীয়া ধাননি পথাৰৰ মাজত আহিছোঁ আৰু ইয়াৰ মাজতে আপোনালোকৰ লগত মই কেইটামান কথা পাতিম। লগতে বন্ধুসকল আজি মোৰ হয়তো ইমান ভাল নহয় আৰু মোৰ চকুটো বিষাই আছে অলপ। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মোৰ শৰীৰটো ভাল হয়। বন্ধুসকল যদি মোৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। বলক আমালোকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে মমতা দিদি। বন্ধুসকল আজি মই মমতা দিদিক লৈ কেইটামান কথা ক'ম, তাৰ আগতে আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই লওক। করে দেবো, আরো কর্মতীর্থ করে দেবো, ডবল ডবল চাকরি হবে, ডবল ডবল শিক্ষা হবে, ডবল ডবল কাজ হবে। একটা টুল আর একটা টেবিল নিয়ে বসলেন, এই তো পুজো আসছে সামনে, একটা দোকান করুন তো। আজকাল এত বিক্রি আছে, কাশফুল 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 কাশফুল, একটু আটা টাটা লাগিয়ে যাতে ঝরে না যায়। পুজোর সময় ঘুরেও বেড়াবেন, আর দরকার হলে একটা ঝালমুড়ির কৌটোর মতো কৌটো করে নেবেন, একটু বাদাম দিয়ে দেবেন, একটু ছোলা দিয়ে দেবেন, দারুণ বিক্রি হবে। বাহ দিদি বাহ, আপনি তো ভোট নিয়ার কৌশলটো বৰ বিৰাট জানে। ক'ৰ পৰা শিকিলে দিদি? এইবাৰ ইলেকশ্যন আহিলে ময়ো ভোটত থিয় হ'ম দিদি, মোক শিকাই দিব সেই কৌশলটো। বন্ধুসকল এই মমতা দিদি যে কথাটা কৈছে সেইটো মুখেদি কৈছে নে পিছফালেদি কৈছে, মোৰ সন্দেহ হৈ আছে। বন্ধুসকল মাজে মাজে মই ভাবোঁ যে মমতা দিদি ইমান কৌশল জানে তথাপিও প্ৰধানমন্ত্ৰী কিয় হ'ব নোৱাৰে। এতিয়াহে বুজি পালোঁ যে দিদি কিয় প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। তাৰ কাৰণ হৈছে দিদি পিছফালেদি কথা কয়। বন্ধুসকল আজিকালি যিটো ৰাজনীতি আছে সেইটো ব্যৱসায়লৈ পৰিণত হৈছে। মানে ৰাজনীতি কৰি কোনে কিমান ধন উপাৰ্জন কৰিব পাৰে সেইটোৱে হৈছে আজিকালিৰ ৰাজনীতি।